হেল্ল' গাইজ, স্বাগতম জনাইছোঁ সকলোকে আমাৰ ইউটিউব চেনেল অল ইনফৰমেশ্যনলৈ। আশা কৰোঁ বন্ধুসকল চবেই আপোনালোকে ভালেই আছে। তো বন্ধুসকল, অনাগত আহি থকা আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 ড্ৰাইভাৰ পষ্টৰ এক্সামৰ কাৰণে আমি আজি এটা প্ৰিপেৰেশ্যন কৰিব আহিছোঁ। তো আপোনালোকে যদিহে চাইছে গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ যিখিনি কুৱেশ্যন পেটাৰ্ণ দিছে প্ৰায় ছেমেই আছিল। তো সেই পেটাৰ্ণ বেচিছত আজি ছেশ্যনটো ডিছকাশ্যন কৰিব আহিছোঁ। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু যদিহে আমাৰ চেনেলটোলৈ আজি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। আহক আমি প্ৰথম প্ৰশ্নটো চাওঁ। প্ৰথম প্ৰশ্নটো দিয়া আছে, মানে অসমত কেইবাৰ আক্ৰমণ কৰিছিলে? তো মানে অসমত বন্ধুসকল 3বাৰ আক্ৰমণ কৰিছিলে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব 3। দ্বিতীয় কুৱেশ্যনটো চাওঁ। দ্বিতীয় কুৱেশ্যনটো দিয়া আছে, আহোমৰ শাসনকালত কেইজন মুৰব্বী মন্ত্ৰী বিষয়া আছিল? তো আহোমৰ শাসনকালত 5জন মুৰব্বী মন্ত্ৰী বিষয়া আছিল। তো এজন আছিল বৰগোহাঁই, দ্বিতীয়জন বুঢ়াগোহাঁই, তিনিজন বৰপাত্ৰ গোহাঁই, 4 নম্বৰজন বৰফুকন আৰু 5 নম্বৰজন বৰবৰুৱা। এই 5জন মন্ত্ৰী বিষয়া আছিল আহোমৰ শাসনকালত। নেক্সট প্ৰশ্নটো চাওঁ। নেক্সট প্ৰশ্নটো হ'ল, প্ৰথম পদ্মশ্ৰী লাভ কৰা অসমীয়া মহিলা কোন আছিল? তো ইয়াৰ এনচাৰটো হ'ব নলিনীবালা দেৱী। হয়, প্ৰথম পদ্মশ্ৰী লাভ কৰা অসমীয়া মহিলা আছিল নলিনীবালা দেৱী। নেক্সট প্ৰশ্নটো হ'ল, অসমৰ কোনখন ঠাইক ছুইজাৰলেণ্ড অফ নৰ্থ ইষ্ট বুলি কোৱা হয়? তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ডিমা হাছাও। হয়, ডিমা হাছাওক অসমৰ ছুইজাৰলেণ্ড অফ নৰ্থ ইষ্ট বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল, কোনজন আহোম ৰজাই কাৰেংঘৰ নিৰ্মাণ কৰাইছিল? তো আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহই কাৰেংঘৰ নিৰ্মাণ কৰাইছিল। তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যনটো হ'ল, ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিস্থল ক'ত? তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব আংশিক গ্লেছিয়াৰ। ইয়াত স্পেলিংটো অলপ মিষ্টেক হৈ আছে। তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব আংশিক গ্লেছিয়াৰ। ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিস্থল হৈছে আংশিক গ্লেছিয়াৰ। নেক্সট কুৱেশ্যনটো চাওঁ। অসমৰ প্ৰথম তেল শোধনাগাৰ কোনখন? তাৰ শুদ্ধ এনচাৰটো হ'ব ডিগবৈ। 1901 চনত স্থাপিত হৈছিলে। এই অসমৰ লগতে এছিয়াৰো প্ৰথম তেল শোধনাগাৰ হয় বন্ধুসকল। নেক্সট কুৱেশ্যনটো আহক চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া বোলছবিৰ নাম কি? তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব পুৱলি ফুকন। হয়, প্ৰথম ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অসমীয়া বোলছবিখনৰ নাম হৈছে পুৱলি ফুকন। হয়, পিয়লি ফুকন। মিষ্টেক হৈছিলে। তাৰ শুদ্ধ এনচাৰটো হ'ব পিয়লি ফুকন। নেক্সট কুৱেশ্যনটো চাওঁ। প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰা অসমীয়া মহিলা কোন আছিল? তো শুদ্ধ এনচাৰটো হ'ব মামণি ৰয়ছম গোস্বামী। তেখেতে তেখেতৰ কিতাপ মামৰ ধৰা তৰোৱালৰ কাৰণে প্ৰথম জ্ঞানপীঠ লাভ কৰা অসমীয়া মহিলা আছিল। নেক্সট কুৱেশ্যনটো হ'ল, প্ৰথম এছিয়ান গেমছত সোণৰ বঁটা লাভ কৰা অসমীয়া মহিলা কোন আছিল? প্ৰথম এছিয়ান গেমছত সোণৰ বঁটা লাভ কৰা অসমীয়া মহিলা আছিল অংকুচিতা বাৰৈ। তেখেতে প্ৰথম এছিয়ান গেমছত সোণৰ বঁটা লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হ'ল, দ্বিতীয় অসমীয়া কথাছবিখনৰ নাম কি? তো দ্বিতীয় অসমীয়া কথাছবিখনৰ নাম হৈছে ইন্দ্ৰমালতী, যিটো প্ৰকাশ পাইছিল 1939 চনত, আৰু ইয়াৰ পৰিচালক আছিলে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ। তো নেক্সট কুৱেশ্যনটো হৈছে, অসম ৰাজ্যিক পক্ষী কি? তো অসমৰ ৰাজ্যিক পক্ষী হৈছে দেওহা, যাক ইংৰাজীত কোৱা হয় হোৱাইট উইং ডাক। বন্ধুসকল, গ্ৰেড 3 আৰু গ্ৰেড 4ত অসমৰ ৰাজ্যিক বৃক্ষ বা অসমৰ ৰাজ্যিক এনেকুৱা গছ আৰু এইবিলাক অহা পৰিলক্ষিত হৈছে। তো সেই বেচিছত আমি অসমৰ ৰাজ্যিক পক্ষী কুৱেশ্যনটো আমি ইয়াত এলাউ কৰিছোঁ। নেক্সট কুৱেশ্যনটো হ'ল, বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী কোন? তাৰ উত্তৰ হ'ব ৰুনুজ পেগু। নেক্সট কুৱেশ্যনটো চাওঁ আহক। নেক্সট কুৱেশ্যনটো আছে, বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন? তো বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান 7খন। 2টা নতুনকৈ এড হৈছিলে। এটা হ'ল দিহিং পাটকাই আৰু এটা হ'ল ৰায়মনা, আৰু গোটেইখিনি মিলি বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান আছে 7খন। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো আছে, অসম মেডিকেল কলেজ ক'ত অৱস্থিত? তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ডিব্ৰুগড়। 1948 চনত স্থাপিত হৈছিল ডিব্ৰুগড়ত প্ৰথম অসমৰ মেডিকেল কলেজখন। তো তাৰ নামটো হৈছে অসম মেডিকেল কলেজ। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ একমাত্ৰ চাহ নিলাম কেন্দ্ৰ ক'ত আছে? তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব টোকলাই, যোৰহাটত টোকলাইত অৱস্থিত। 1911 চনত স্থাপিত হৈছিলে। পিছৰ কুৱেশ্যনটো হ'ল, অসমৰ ৰাষ্ট্ৰীয় খেলবিধ কি বা অসমৰ জাতীয় খেলবিধ কি? তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কাবাডী অসমৰ জাতীয় খেল। তো আজি বন্ধুসকল ইমানকেইটাই কুৱেশ্যন আছিলে। তো আজি ছেশ্যনটো বহুত সৰু, বাট
বহুত ইম্পৰ্টেণ্ট এই কুৱেশ্যনকেইটা আপোনালোকে ভালকৈ এইকেইটা কুৱেশ্যন মনত ৰাখি ল'ব আৰু এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি যাব তো আজি ভিডিঅ' যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আজি ভিডিঅ'টো ইমানটোৱে আছিলে